কেবিনেটে আজি আৰু এটা সৰু সিদ্ধান্তৰ জৰিয়তে যেহেতু আমাৰ প্ৰাগজ্যোতিষ মেডিকেল কলেজখন নতুনকৈ হ'ল সেইকাৰণে মৰাণ মটক টাই আহোম চুতীয়া আৰু কোচ ৰাজবংশীসকলৰ কাৰণে এটাকৈ ৰিজাৰ্ভ সিট বঢ়াই দিয়ে আগতে মৰাণৰ ৰিজাৰ্ভ সিট আছিল 8টা এতিয়া 9টা হ'ব মেডিকেলত মটকৰ ৰিজাৰ্ভ সিট 8টা আছিল এতিয়া 9টা হ'ব টাই আহোম জনগোষ্ঠীৰ 10টা আছিল এতিয়া 11টা হ'ব চুতীয়া জনগোষ্ঠীৰ 9টা আছিল এতিয়া 10টা হ'ব কোচ ৰাজবংশীৰ 13টা আছিল এতিয়া 14টা হ'ব আৰু এটা এবাৰ পৰীক্ষামূলকভাৱে কেবিনেটে দুখন মেডিকেল সিট আসন সংৰক্ষণ কৰিছে যাৰ দেউতাক মাক দুইটাই নাই বহুত আমাৰ ছাত্ৰ ছাত্ৰী থাকে দেউতাক মাক নাথাকে সংঘৰ্ষ কৰি পঢ়া শুনা কৰে অৰফেনৰ কাৰণে আমি দুটা মেডিকেল সিট এবাৰ ৰিজাৰ্ভ কৰিছোঁ যে কোনোবা এজন যদি মাক দেউতাক নোহোৱা লৰাই মেডিকেল নিটত পাছ কৰিছে কিন্তু 2 নম্বৰ 5 নম্বৰৰ কাৰণে পোৱা নাই অন্ততঃ দুজন লৰাক আমি ৰিজাৰ্ভেশ্যন ক্যাটেগৰীত আনিছো ওবিসি হলে ওবিসিৰ পৰা যাব জেনাৰেল হলে জেনাৰেলৰ পৰা যাব দুজন অৰফেনে এইবাৰ ৰিজাৰ্ভ ক্যাটেগৰীত পঢ়াৰ সুবিধা পাব আৰু যদি প্ৰয়োগটো ভাল হয় তেতিয়াল আমি ভৱিষ্যতে প্ৰতিখন মেডিকেল কলেজতো এটাকৈ আমি দিব পাৰিম এইবাৰ আৰম্ভণি আমি দুটা সিটেৰে কৰিব খুজিছো যদি ইয়াৰ ৰিঅ্যাকশনটো ভাল হয় যদি অপব্যৱহাৰ নহয় তেতিয়াহলে আমি ইয়াতে আমি দুটাকৈ সিট দি ভৱিষ্যতে আমি 15টা লৈকে বঢ়াব পাৰিম কেবিনেটে আজি মেডিকেল সিটৰ ক্ষেত্ৰত আৰু এটা ডাঙৰ সিদ্ধান্ত লৈছে যে আপোনালোকে জানে যে চাকৰি সূত্ৰে বহুত অসমীয়া মানুহে ৰাজ্যৰ বাহিৰত লৰা ছোৱালীক পঢ়ুৱায় কোনোবাই সেন্ট্ৰেল গভৰ্নমেন্টৰ চাকৰি কৰি আছে কোনোবাই আৰ্মিত চাকৰি আছে সিআৰপিত চাকৰি কৰি আছে কোনোবাই অসম ভৱনত চাকৰি কৰি আছে আগতে আমাৰ মেডিকেলত ৰুল আছিলে যদি অসমৰ বাহিৰৰ স্কুলত কোনোবা পঢ়ে তেতিয়ালে ষ্টেট কোটাত তেওঁ এডমিশন ল'ব নোৱাৰে এতিয়া আমি কৈছো যে অসমীয়া মানুহৰ লৰা ছোৱালী যদি বাহিৰতো স্কুল কলেজ পঢ়িছে অসমত তেওঁলোকে মেডিকেল কলেজ পঢ়াৰ সুবিধা পাব প্ৰভাইডেড দেউতাক মাক তিনিটা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব তাৰমানে তেওঁৰ ককাকো অসমৰ হ'ব লাগিব আজু ককাও অসমৰ হ'ব লাগিব যদি এনে যোৱা 10 বছৰত ধৰক মই ধৰি ললো ৰাজস্থানৰ পৰা এজন ব্যক্তি ব্যৱসায়ৰ কাৰণে আহিছে বা কোনোবাই 71 চনত অসমীয়া হৈছে সিটিজেনশিপ লৈছে বা কোনোবাই তেওঁলোকৰ স্বাভাৱিক ককাইকজন আহিলেও দেউতাক মাকটো অলৰেডি নিজৰ ষ্টেট অফ অৰিজিনত আছে গতিকে তাতে পঢ়িছে তেওঁলোকৰ কাৰণে আমি এইটো সুবিধা দিয়া নাই কাৰণ তেওঁলোকৰ পৰিয়ালৰ আধা অলৰেডি বাহিৰত পাৰ্মানেন্ট কৰি আছে কিন্তু যিসকল তিনিটা প্ৰজন্মৰ অসমীয়া তেওঁলোকৰ লৰা ছোৱালী চাকৰি সূত্ৰে কৰ্ম সূত্ৰে বাহিৰত পঢ়িছে কিন্তু এখন তেওঁলোকৰ ঘৰ নহয় তাত টেম্পোৰাৰী আছে কিন্তু বাহিৰত পঢ়াৰ কাৰণে তেওঁলোকে মেডিকেল সিট অসমত নাপায় গতিকে সেই তিনিটা প্ৰজন্মৰ অসমবাসী জাতি যিয়ে নহক জনগোষ্ঠী যিয়ে নহক তিনিটা প্ৰজন্মত বাস কৰা যদি বড়ো মিচিং বৰাক ভেলীৰ মানুহ যোন হ'ব পাৰে তিনিটা প্ৰজন্ম যোনে অসমত বাস কৰিছে তেওঁলোকৰ লৰা ছোৱালী বাহিৰত স্কুলিং কৰিলেও অসমত মেডিকেলৰ সিটৰ বাবে সুবিধা পাব বাট অন মেৰিট কম্পিটিশন কৰিব লাগিব কোনো কোটা নাই ৰিজাৰ্ভেশ্যন নাই অন মেৰিট তেওঁলোকে কম্পিটিশন কৰিব পাৰিব এইটো আমাৰ প্ৰবাসী অসমীয়াসকলৰ বহুত দিনীয়া এটা দাবী আছিলে কলিকতাত কোনোবা আপোনালোকে জানে যে সব জায়গাতে বাংগালুৰুত অসমীয়া সমাজ থাকে পুনেত থাকে দিল্লীত থাকে লাহে লাহে অসমীয়া মানুহ বাহিৰত বাঢ়িছে তেওঁলোকৰ লৰা ছোৱালী কৰ্ণাটকেও এডমিশন নিদিয়ে অসমীয়াও এডমিশন নিদিয়ে তেওঁলোকৰ লৰা ছোৱালীক সিটিজেন নহয় বুলি মহাৰাষ্ট্ৰও এডমিশন নিদিয়ে অসমেও নিদিয়ে তেওঁলোকৰ লৰা ছোৱালীক সিটিজেন নহয় বুলি তেওঁলোকে আন ৰাজ্যতো এডমিশন নাপায় অসমতো নাপায় অৰুণাচলত আমাৰ অসমীয়া মানুহ আছে
অৰুণাচলত এডমিশ্যন নিদিয়ে, আমি নাপাওঁ। শ্বিলঙত আমাৰ অসমীয়া মানুহ আছে, শ্বিলঙতো পঢ়িব নোৱাৰে, অসমতো পঢ়িব নোৱাৰে। সেইকাৰণে আমি কৰিছোঁ যে তেওঁলোকৰ যদি দেউতাক, মাক, ককাক, আজু ককাক মিলি 3টা প্ৰজন্ম যদি অসমত আছিলে, 1951 চনত যদি অসমত আছিলে, তেতিয়াহ'লে তেওঁলোকে অসমৰ মেডিকেল চিটত বাহিৰত স্কুলিং কৰিলেও তেওঁলোকে এতিয়া অসমত মেডিকেল পঢ়াৰ সুবিধা পাব। এইটো প্ৰবাসী অসমীয়াসকলৰ কাৰণে এটা ভাল খবৰ। কিন্তু অসমীয়া বুলি কওঁতে মই আকৌ কৈছোঁ 51 চনৰ অসমীয়া হ'ব লাগিব, 71ৰ নহয়, 51ৰ অসমীয়া হ'ব লাগিব।